हेलो बंधुসকল नमस्कार। बहुत दिन पिছত आज एक नतुन भिडिओ এটা বনাবলৈ গৈ আছো। ভিডিওটো শেষলৈকে চাব আৰু মোৰ চেনেললৈ স্বাগতম জনাইছো। এতিয়া আমি উপস্থিত হৈ আছো আমাৰ ইয়ালে এটা মন্দিৰ আছে, মন্দিৰৰ ওচৰতে আৰু এইপিনে চাক এইপিনে পঞ্চায়ত এটা আছে, এইফালে পঞ্চায়ত এটা আছে। আমি ইয়াতে আহি ৰখিছো আৰু এইটো চাক আমাৰ শিৱ মন্দিৰ হয়। এইখিনিতে আমাৰ শিৱ পূজা টুজা হয় আৰু হৰ হৰ মহাদেৱ কৈ মহাদেৱৰ নাম লৈ আজি এটা নতুন ভিডিও এটা আৰম্ভ কৰিব গৈ আছো। মানে ভিডিওটো হ'ল আমি এটা নদীৰ পাৰত যাম, যেটো ব্ৰহ্মপুত্ৰ নদী হয়। তাত এটা গাইডবান আছে, তাত আপোনাৰ মানে দুনিয়া এটা প্লেস আছে। গাইডবানটো দিয়াৰ পিছত তাত এটা প্লেস হৈ গ'ল। তাত আপোনাৰ ডাঙৰকে ভলবম হয় আৰু কিবা কিবি হয় আৰু তাত মেলা চেলা হয়। তাত বলক আজি আমি তাত আপোনালোকক লৈ যাম। আমি এতিয়া গৈ আছো এইটো ৰাস্তাৰে অলপ আগত গৈ আমি এটা তিনিআলি পাম, কাৰণ ৰাস্তাটো তিনিটা চুক আছে। তিনিটা চুক থকাৰ কাৰণে হেতুক আমি তিনিআলি বুলি ক'ব পাৰো। আৰু আমি সেই তিনিআলিটোৰ বাওফালে গুচি যাম, কাৰণ আমি সোফালে নাযাওঁ। সোফালে গ'লে আমি কৰবাত গেহে পাম। এয়া সন্মুখতে দেখিব পাইছে যে আপোনালোকে এইটো এটা তিনিআলি। এইটো ৰাস্তাটো সিধা গুচি গ'ল আৰু এইটো ৰাস্তা বাওফালে গুচি গ'ল নদীৰ পাৰত। আমি এতিয়া এইটো ৰাস্তাৰে যাম আৰু আপোনালোকে দেখিব পাইছে যে ৰাস্তাটো পুৰা বোকা হৈ আছে, কাৰণ এইবিলাক ৰাস্তা কেঁচা হয়। গাঁৱলীয়া ৰাস্তাবোৰ কেঁচা হয় বেছিভাগ। কিছুমান জেগাত পকা আছে ৰাস্তা, কাৰণ যোনবিলাক জেগাত পানী চানী ইমান নহয় সেইবিলাক জেগাহে পকা আছে, আৰু যোনবিলাক জেগাত পানী হয় বা পানী সোমায় সেইবিলাক জেগাত পকা নহয়। আৰু এইটো ৰাস্তাও তেনেকৈ ধৰি ল'ব। আৰু এইটো ৰাস্তা সেইকাৰণে পকা হোৱা নাই। আৰু এইটো ৰাস্তাৰে আমি মই সৰুতে বহুত অহা যোৱা কৰিছোঁ এইটো ৰাস্তাৰে। আৰু যেতিয়া আমাৰ ঘৰ তাত আছিলে, তাৰ পৰা ইয়ালৈ আহি গ'লো। তাৰপিছত এইটো ৰাস্তাৰে অহা যোৱা ইমান নহয়, তথাপিও মাজে মাজে হৈ থাকে। যেতিয়াবা নদীৰ পাৰত ফুৰিবলৈ আহোঁ বা লগৰ কোনোবা আহে মাতে যা তহঁতৰ ইয়াত আহিছোঁ, তেতিয়া এইটো ৰাস্তাৰে অহা যোৱা হৈয়ে থাকে। আৰু আপোনালোকে দেখিব পাইছে যে ৰাস্তাটো কিমান ওখ হয় আৰু তলপিনে কিমান দ দেখা পাইছে। এইটো এখন মাথৰি হয়, কাৰণ এইটো মাথৰি কিয় বান্ধিছে, সন্মুখত এটা গাইডবান আছে যিটো আমি আজি চাবলৈ গৈ আছোঁ। সেই গাইডবানৰ কাৰণেই মাথৰিটো বান্ধিছে। আৰু আপোনাৰ এইফালে যিখিনি দেখিছে মাটি পথাৰ, ইয়াত মানুহে খেতিও কৰে বা আৰু কিবা কিবি মানে কৰি চলি থাকে আৰু মানুহ চলিবতো লাগিব না। তো এনেকৈ আমি কথা পাতি আপোনাৰ লগত আহি পালোহি। আমাৰ এই প্লেচটো অলপ গ'লে আমি পাম। অলপ সন্মুখতে আমি এটা স্কুল পাম, এটা শিৱ মন্দিৰ পাম, এটা ৰাধা কৃষ্ণৰ মন্দিৰ পাম আৰু এটা কালী মন্দিৰ পাম। সেইখিনি পাৰ হৈয়ে আমি এটা গাইডবান পাম। আৰু যোনখিনি জেগাত আমি গাইডবানটো পাম সেইখিনি জেগালৈ নদীখন খহাই আহি গৈছিল। তাৰপিছত আকৌ সেই নদীয়ে আকৌ ইয়াত মাটি আনি পেলাই জেগাখিনি ওখ কৰি দিলে আগৰ নিচিনা। আগতকৈ অলপ ওখহে কৰিছে। এইটো আপোনাৰ দেখি পাইছে যে ইয়াৰ পৰাই আৰম্ভ হয় মেইন ব্ৰহ্মপুত্ৰ নদী। তো আমি এতিয়া ক'বলৈ গ'লে নদীৰ মাজতে আছোঁ। এইখন এটা গাইডবান হয়। নদী শুকোৱাৰ পিছত ইয়াত গাইডবানটো দিছিলে। আৰু আপোনালোকে দেখিব পাইছে এইটো পৰিৱেশটো কেনেকুৱা। আৰু ইয়াতে মানুহবোৰ আহি কেতিয়াবা ফুৰিব আহে, চেল্ফি লৈ ফটো চটো তোলে, কেতিয়াবা পাৰ্টি কৰিব আহে। এয়া দেখিব পাইছে ব্ৰহ্মপুত্ৰ হয় সন্মুখত। আৰু আমি এতিয়া এই গাইডবানটোৰ ওচৰত আহি পালোঁ। বন্ধুসকল, আমি এতিয়া ইয়ালৈ আহি পালোহি। এয়া মোৰ পিছপিনে চাক ব্ৰহ্মপুত্ৰ নদী আছে, আৰু মই যিখিনি জেগাত ৰখি আছোঁ এইখিনি এটা গাইডবান হয়। আৰু মোৰ পিছফালে দেখিব পাইছে যে ইয়াত আপোনাৰ পাথৰ বিচোৱা আছে। আৰু এইখিনি জেগাত মানুহে চেল্ফি উঠিব আহে আৰু কিবা কিবি মানে এনেও ফুৰিব আহে। আহি এইখিনি জেগাত যদি বহিও থাকে তেনেহ'লে মনটো ভাল লাগি যায়। কিবা এটা ভাল লাগে আৰু ইয়াত আহিলে কিবা এটা সুন্দৰ পৰিৱেশ আছে। ইয়াত এইখিনিলৈ কিবা চাফা আছে বা আৰু আপোনাৰ পাথৰ বিচোৱা আছে। ইয়াত মানুহে ফটো চটো তোলে। আৰু কেতিয়াবা মোৰ পিছফালে যে দেখিছে নদীখন, এইটো ব্ৰহ্মপুত্ৰ নদী হয়। আৰু এই নদীখনৰ ওচৰত যেতিয়া দুই এটা মানুহ আহি বহে তেতিয়া কিবা এটা মনটো ভাল লাগি যায়। আৰু এই জেগাখিনি আপোনাৰ ফেমাছ হৈ গৈছে। ইয়াত মানুহে চবেই চিনি পায়। আমাৰ ইয়াৰ আশে পাশে যিমানখিনি দূৰৰ মানুহ হয় সেই মানুহখিনি আহি ইয়াতে আহি মানে ফটো চটো ল'ব আৰু কিবা কিবি পাৰ্টি চাৰ্টি কৰি থাকে। আৰু আমাৰ ইয়াত ডিচেম্বৰ বা জানুৱাৰীৰ সময়ত ইয়াত আপোনাৰ মোৰ পিছফালে যে দেখিব পাইছে ব্ৰহ্মপুত্ৰ নদী, তাৰ মাজতে চৰ আছে। সেই চৰত মানুহে পাৰ্টি কৰিব আহে, এনে ফূৰ্তি কৰিব আহে, মানে কিবা এটা ভাল লাগি যায় এইখিনিলৈ আহিলে। আমিও কেতিয়াবা ইয়াত আহি বহি থাকোঁ, যেতিয়াবা কিবা কাম চাম নাথাকে বা কিবা মন চন বেয়া লাগি থাকে, তেতিয়া ইয়াত আহি বহি থাকোঁ। কিবা এটা ভাল লাগে পৰিৱেশটো চাই। বন্ধুসকল, এইটোৱে মোৰ প্ৰথম স্কুল হয়। মোৰ জীৱনৰ প্ৰথম স্কুল এইটোৱে হয়। এইটো স্কুলতে ক্লাছ 2ত নাম ভৰ্তি কৰাই দিছিলে মোৰ বৰ্তাই। মই এইটো স্কুলতে ক্লাছ 2ৰ পৰা 5লৈকে পঢ়ি গৈছোঁ। এইটো স্কুলখনে মোৰ প্ৰথম স্কুল হয়। এইটো দেখি পাইছে যে আপোনালোকে। আমি এতিয়া নামি আহিছোঁ সেই মাথাউৰিটোৰ পৰা।
আমি এতিয়া এই গোবিন্দ মন্দিৰৰ সন্মুখেদি কালী মন্দিৰৰ সন্মুখেদি ভগৱানক এটা ভক্তি কৰি আমি এতিয়া এইপিনে গুচি যাম। এই আকৌ পানী চাক পুৰা পানী পানী হৈ আছে বৰষুণ দিয়াৰ পিছত পুৰা বোকা বোকা হৈ আছে। আমি এতিয়া এইটো ৰাস্তাৰে যাব লাগিব সেই ব্ৰহ্মপুত্ৰ পাৰলৈ গ'লে, কাৰণ চব পিনে পানী হৈ আছে যাব নোৱাৰি। এইটো এটা খেতি কিবা এটা খেতি কৰিব হাল বাই থৈছে, হাল মাৰি থৈছে খেতিটো, তেতিয়া আমি এইপিনে গুচি যাম। হ'ল আৰু আকৌ ইয়াত পানী বোকাখিনি পাৰ হৈ আহিলোঁ। এতিয়া আমি এইপিনে গৈ আছোঁ। ইয়াৰ চাক মানুহে মৰা পাত লাৰি থৈছে আৰু এইটো কিবা এটা ঘৰ আছিলে, ছাগলী নে গৰু নাজানো, কিবা এটা আছে আৰু দে আৰু সেইবিলাক চাই লাভ নাই। এতিয়া ইয়াতো পানী, এই পানীৰে হৈ গৈ থাকোঁ আৰু বৰষুণৰ দিনত গাঁৱত পানী নাথাকি কি থাকিব, বোকা নাথাকি কি থাকিব। এয়া আমি এইপিনে গৈ আছোঁ। ইয়াতো মৰা ঠাৰি লাৰি থৈছে মানুহে। বন্ধুসকল ছাপোৰ্ট কৰিব, ইমান কষ্ট কৰি বোকাৰ মাজেদি আহি আছোঁ আপোনালোকক দেখাবলৈ, কাৰণ যদি আপোনালোকে ছাপোৰ্ট কৰে তেনেহ'লে আমাৰ উৎসাহটো বাঢ়ি আহে যে নাই আৰু এটা ভিডিঅ' বনাম, মানুহে ছাপোৰ্ট কৰিছে, ভাল লাগে। কিবা এটা কমেণ্ট কৰিব, কমেণ্ট কৰিলে মনটো কিবা এটা ভাল লাগে, ভিডিঅ' বনাবলৈ আমি সাহস পাওঁ। যদি লাইক কমেণ্ট নকৰে তেতিয়াহ'লে মনটো বেয়া লাগি যায় আৰু তথাপিও বনাওঁ আৰু ভিডিঅ'বোৰ। আৰু মই বহুত দিন পিছত আকৌ এটা ভিডিঅ' দিছোঁ, এতিয়া দুদিন পিছে পিছে ভিডিঅ' পাই থাকিব। এয়া আমি আহি পালোঁৱে ব্ৰহ্মপুত্ৰ নদী, সন্মুখতে আছে। মানুহ এটা গৈ আছে চাইকেল লৈ, কিবা কান্দত কিবা এটা আছে চাগে, মাছ মাৰিব যাব চাগে নদীত। এইবিলাক মাছমৰীয়া মানুহ হয়। লাহে লাহে গৈ থাকোঁ আৰু মানুহজনো লাহে লাহে গৈ আছে। এয়া দেখিব পাইছে ব্ৰহ্মপুত্ৰ নদী, পানী অলপ অলপ দেখা পাইছে চাগে, ওচৰত গ'লে ভালকৈ দেখিব পাব। এয়া দিছ ইজ ব্ৰহ্মপুত্ৰ। এইটো চাওক, ভিউটো চাওক না আপোনালোকে, ব্ৰহ্মপুত্ৰৰ ভিউটো চাওক আপোনালোকে। দেখা পাইছে পুৰা ভৰ্তি হৈ আছে পানীয়ে ব্ৰহ্মপুত্ৰখন। এই নমাই নিদিবি দেই, নমাই নিদিবি। এয়া চাওক পুৰা নদীখন পুৰা পানী ফুল হৈ আছে পানীৰে। এই কিবা এটা দেখিছোঁ, এইটো চাওক কিবা এটা বাঁহগছ তাত পৰি আছে। ইয়াত চাগে মানুহ এজনৰ বা মানুহৰ বাঁহগছ আছিলে, বাঁহগছটো নদীয়ে খহাই নিলে, নিয়াৰ পিছত তাৰ পৰা যাব পৰা নাই, তাতেই ৰখি গ'ল বাঁহগছটো। চাওক কিমান সোঁত বৈ আছে নদীৰ, কিমান স্পীডত সোঁত বৈ আছে আৰু এইবিলাক মাটি খহাই। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব, যাতে নতুন নতুন ভিডিঅ' চবতকৈ আগত আপোনালোকে পায়। আৰু আপোনালোকে নিবিচাৰেনে আপোনালোকৰ গাঁৱলীয়া ভাইটি এটা আগলৈ আগবাঢ়ি যাওক? যদি বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা মৰম যাচিলোঁ আৰু সকলোকে ধন্যবাদ। এতিয়া বাই, আৰু এটা নতুন ভিডিঅ'ত লগ পাম।